এইটো বৰ ভাল পদক্ষেপ কাৰণ আমাৰ যোৱা 3 তাৰিখেই আমি দণ্ডচৰীয়া হায়াৰ ছেকেণ্ডেৰীত আমাৰ BTC প্ৰধান আগৰমা মহিলাৰী দেৱৰ যি সুন্দৰ পদক্ষেপ ল'ৰা ছোৱালীৰ ভৱিষ্যতে যাতে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক পিছ হুহুকি নাথাকে এই BTATৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে এই জিলাকেইখনৰ ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁ গোটেই অসম তথা ভাৰতৰ লগত সমানভাৱে আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে তেখেতে শিক্ষাৰ ক্ষেত্ৰত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত এটা মানে বলিষ্ঠ পদক্ষেপ লোৱা বুলি আমি ক'ব লাগিব আৰু তাৰে ফলশ্ৰুতিত যোৱা 3 তাৰিখে আমাৰ গ্ৰীষ্মৰ যিটো বন্ধ হ'ল এই গৰমৰ বন্ধৰ এই সময়ছোৱাত তেখেতে আমাক নিৰ্দেশ দিলে আৰু সেই নিৰ্দেশ মতেই BPF দলৰ কৰ্মকৰ্তা তথা ইউথ BSUৰ সভাপতি সম্পাদক ইউথৰ সভাপতি সম্পাদক প্ৰমুখ্যে BPF দলৰ কৰ্মকৰ্তাসকলে আমাৰ এই দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ যিখিনি শিক্ষক সমাজ আছে আমাৰ এইখন বিদ্যালয়ৰ প্ৰিন্সিপালকে আদি কৰি ইনচাৰ্জ তেওঁলোকক মানে একেলগে মাতি এই বিষয়ে আলোচনা কৰে আৰু তেওঁলোকৰ এই গঠনমূলক পৰামৰ্শ মতে আমাৰ এইখন বিদ্যালয়ৰ যিজন প্ৰিন্সিপাল তেখেত বিশেষ কামত মানে বাহিৰত আছিল আৰু সেইকাৰণে আমাৰ এইখন বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শ্ৰীযুত হৰেশ্বৰ শইকীয়া ডাঙৰীয়া তেখেতক প্ৰিন্সিপাল ছাৰে দায়িত্ব দিলে আৰু লগতে মই এই কনভেনৰ হিচাপে কোঅৰ্ডিনেটৰ হিচাপে আমাৰ চিফ কোঅৰ্ডিনেটৰ তেখেত শ্ৰীযুত ৰবিৰাম ৰামচাৰী দেৱ আৰু এইখন মানে দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোঅৰ্ডিনেটৰ হিচাপে মোক দিলে আৰু লগতে সুলেমান আলী ডাঙৰীয়া আমি শিক্ষাৰ লগতে জড়িত চবেই আমি শিক্ষকতাৰ লগত জড়িত আৰু আমাৰ হৰেশ্বৰ শইকীয়া ডাঙৰীয়াক আমি আহ্বান কৰিলোঁ তেখেতেও আমাৰ লগত মানে একেলগে কাণ মিলাই আমি 3 তাৰিখেই শুভ আৰম্ভণি কৰিছোঁ আমাৰ BTC চিফ আগৰমা মহিলাৰী ছাৰৰ যিটো নেকি সপোন এই সপোন বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে BTCৰ ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো দিশেই পিছ পৰি নাথাকে এই গৰমৰ বন্ধত যাতে তেওঁলোকৰ টিচিং লাৰ্ণিং প্ৰচেছটো কণ্টিনিউৱাছলি থাকে এই প্ৰয়াস তেখেতে কৰিছে আৰু তেখেতৰ নিৰ্দেশ মৰ্মে আমি বৌদ্ধিক মহলে শৈক্ষিক সমাজে আৰু শিক্ষকসকলে আমাৰ কোঅৰ্ডিনেটৰ চিফ কোঅৰ্ডিনেটৰ আমাৰ এইখন বিদ্যালয়ৰ ইনচাৰ্জ হিচাপে আমাৰ শ্ৰীযুত হৰেশ্বৰ শইকীয়া ডাঙৰীয়া একেলগে আমি 3 তাৰিখে আৰম্ভ কৰিছিলোঁ শুভ আৰম্ভণি আৰু আজি 22 তাৰিখে আমি শেষ কৰিলোঁ আজি আমাৰ এই সামৰণি অনুষ্ঠান হ'ল আমি হয়তো আৰু 2-4 দিন পঢ়াব পাৰিলোহেঁতেন কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও যিহেতু গোটেই বছৰ ক্লাছ কৰে গৰমৰ বন্ধত তেওঁলোকৰো অন্তত 2-4 দিন ইফালে সিফালে ফুৰাৰ এটা মানে অৱকাশ মানে যাতে পায় মানে সুযোগ সুবিধা পায় সেইফালে ছাত্ৰ ছাত্ৰীসকলৰ অনুৰোধ মৰ্মে আৰু আমাৰ যিসকল শিক্ষকে এই যে গোটেই মাহটো ক্লাছ কৰিলে তেওঁলোকৰো কিছু মানে প্ৰগ্ৰাম থাকে শেডিউল টাইম থাকে ছামাৰ ভেকেশ্যন সেইফালে লক্ষ্য ৰাখি আমি আজি 22 তাৰিখে আমাৰ দিনজোৰা কাৰ্যসূচীৰে ৰাতিপুৱা এটা ক্লাছ হ'ল তাৰপিছত আমি আমাৰ যিসকল BPF দলৰ মানে জিলা কেন্দ্ৰীয় পৰ্যায় ইউথ BSUকে আদি কৰি কৰ্মকৰ্তাসকল আহিল আৰু আমাৰ এই সমাজৰ গাৰ্জিয়ানসকল অভিভাৱকসকল শৈক্ষিক সমাজ তথা আমি বিভিন্ন বিদ্যালয় প্ৰধান প্ৰিন্সিপালসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ তেওঁলোকো আজি তেওঁলোকৰ বহুমূলীয়া সময় নষ্ট কৰি আমাৰ এই মানে কোচিঙৰ যি সামৰণি অনুষ্ঠান এই সামৰণি অনুষ্ঠানত তেওঁলোকে আহি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বহুত মূল্যৱান কথাই ক'লে ইয়াৰ দ্বাৰা মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকল তথা আমাৰ ছাত্ৰ সমাজে বহুতখিনি উপকৃত হ'ব আৰু এনেকুৱা ভাল পদক্ষেপ আগন্তুক দিনতো আমাৰ মহিলাই ছাৰে ল'ব বুলি আমি আশা কৰিছোঁ এটা কথা মই উনুকিয়াব খোজোঁ যে আমাৰ যিজন লোকেল MCLA তথা আমাৰ BTCৰ EM ফ্ৰেছ মুছাহাৰী ডাঙৰীয়া তেখেত কিন্তু এজন সুন্দৰ মনৰ মানুহ তেখেতে আমাক যে এই ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি পঢ়াম আৰু গৰমৰ বন্ধত আমি কেনেকৈ মানে শিক্ষক ছাত্ৰ ছাত্ৰীৰ মাজত যিটো টিচিং লাৰ্ণিং এইটো অব্যাহত থাকিব তাৰ কাৰণে তেখেতে কিন্তু যথেষ্ট মানে কষ্ট কৰিছে বুলি ক'ব লাগিব সবকে তেখেতে মাতিছে 2-4 ইনস্পিৰেশ্যন মানে উৎসাহ উদ্দীপনা যোগাইছে আৰু আমাকো তেখেতে মাতি আমাৰ পৰাও তেখেতে পৰামৰ্শ লৈছে
আৰু তেখেতৰ কাৰণেই বিশেষকৈ আৰু আমাৰ এই যিটো দণ্ডচৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াত কিন্তু দুটা মানে ৰৌতা সমষ্টি আৰু ধনচিৰি সমষ্টি আমাৰ কিন্তু এই ৰৌতা ধনচিৰি বুলি নহয় আমাৰ 5খন চেণ্টাৰ চলি আছে এতিয়া কোচিং চেণ্টাৰ আজি আমাৰ প্ৰথম মানে সামৰণি অনুষ্ঠানটো 22 তাৰিখ আমি দণ্ডচৰীয়াত আজি আমি প্ৰথম কৰিলোঁ আৰু অব্যাহত আছে আৰু এইটো হয়তো 30 তাৰিখলৈকে অন্যান্য যে কি বুলি কয় বিহুৰাম বড়ো হাইস্কুল বা ইফালে আপোনাৰ শ্বিলংখুটি হাইস্কুল তাতেও চলি আছে জামালুদ্দিন মেমৰিয়েলতো চলি আছে তেওঁলোকে হয়তো অলপ মানে 2-4 দিন পিছত ল'ব কিন্তু আমাৰ বিশেষ কিবা অসুবিধা যেনেকৈ যিসকল শিক্ষকক আমি এংগেজ কৰিছিলোঁ পঢ়োৱাৰ কাৰণে তেওঁলোকৰ এই যিটো চেঞ্চাছৰ কাৰণে ট্ৰেইনিং পৰি গ'ল তো বিশেষ কিছু কাৰণত আমি 2-4 দিন আগতেই মানে সামৰিব লগা হ'ল এই ক্ষেত্ৰত আমাৰ লোকেল MCLA আৰু BTCৰ EM শ্ৰীযুত ফ্ৰেছ মোচাহাৰী দেৱকৰ শলাগ ল'ব লাগিব তেখেতে যথেষ্ট আমাক অনুপ্ৰেৰণা উৎসাহ আগবঢ়াইছে আৰু যাৰ কাৰণে এই ধুনীয়াকৈ আমি এই গৰমৰ বন্ধত আমাৰ চিফ ছাৰৰ যি নিৰ্দেশ সেই নিৰ্দেশ মৰ্মে গ্ৰীষ্মৰ বন্ধত বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ মানে ৰিফ্ৰেছমেণ্টৰ ব্যৱস্থা আছিল সদায় আছিল আমাৰ ৰিফ্ৰেছমেণ্ট আৰু সেই ৰিফ্ৰেছমেণ্ট লৈ ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ 12টা 1টালৈকে ক্লাছ কৰিছে আমাৰ ইয়াত মানে উচ্চতৰ মাধ্যমিকৰ কলা আৰু বাণিজ্য শাখাৰো ল'ৰা ছোৱালী আছিল ইফালে ক্লাছ 10ৰ মানে যিটো মাধ্যমিকৰ ল'ৰা ছোৱালীও সব মিলাই আমাৰ 300ৰ ওপৰত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰাও আমি যথেষ্ট মানে সঁহাৰি পাইছোঁ তেওঁলোকৰ আশাপ্ৰদ আমি এটা ফল আশা কৰিছোঁ তেওঁলোকৰ উপস্থিতি ভাল ক্লাছত খুব মনোযোগী আছিল মানে কোচিঙৰ নামত কোচিং কৰিব অহা নাই যেন তেওঁলোকে কিবা নহয় কিবা ইয়াৰ পৰা শিকিবলৈহে আহিছে কিবা আহৰণ কৰিবলৈ আহিছে তেনেকুৱা মনোভাৱ লৈ ছাত্ৰ ছাত্ৰীসকলে অহাৰ কাৰণে আমিও হয়তো নথৈ আনন্দিত হৈছোঁ আৰু এনেকুৱা ভাল পদক্ষেপ আমাৰ BTC চিফ ডাঙৰীয়াই আগলৈ অব্যাহত ৰাখিব বুলি আশা ৰাখিছোঁ নিশ্চয়কৈ প্ৰশংসনীয় পদক্ষেপ আচলতে ৰাজনৈতিক দলসমূহে তাকো চৰকাৰ চলোৱা দল তেখেতসকলে যে এনেকুৱা গ্ৰীষ্মৰ বন্ধত এনেকুৱা ভাল পদক্ষেপ এটা লৈছে তাৰ কাৰণে প্ৰথমে মই BTC চিফ হাগ্ৰামৰ মহিলাৰী ছাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যিহেতু গ্ৰীষ্ম বন্ধত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি অকণমান আঁতৰি যায় গতিকে তেখেতসকলে যি ইয়াত 10ম শ্ৰেণীৰ কাৰণে আৰু দ্বাদশ শ্ৰেণীৰ কাৰণে বিশেষকৈ এই দুটা শ্ৰেণীৰ কাৰণে যি পঢ়াৰ পাঠদানৰ ব্যৱস্থা কৰিলে সেইখিনি বহুত ভাল কাম হৈছে আৰু আমি যিহেতু শিক্ষক আমি আজৰি আছোঁ গৰমৰ বন্ধ যদিও আমি আজৰি আছোঁ গতিকে আজৰি টাইমখিনি আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে উৎসৰ্গা কৰিব বিচাৰোঁ আৰু সেইকাৰণে আমি যোৱা 2 তাৰিখৰ পৰা আচলতে প্ৰস্তুতি আমাৰ 2 তাৰিখৰ পৰা হৈছে ক্লাছ হৈছে 3 তাৰিখৰ পৰা গতিকে 2 তাৰিখৰ পৰা আজিলৈকে আমি বিশেষকৈ আমাৰ কোঅৰ্ডিনেটৰ জাকিৰ হুছেইন চৌধুৰী ছাৰ আৰু কোঅৰ্ডিনেটৰ সহকাৰী কোঅৰ্ডিনেটৰ সুলেমান আলী এওঁলোক দুগৰাকী বিশেষকৈ অনবৰতে লাগি আছে আৰু আমাৰ যিকেইগৰাকী আমাৰ শিক্ষক অভিজ্ঞ শিক্ষক তেখেতসকলে কোনো ধৰণৰ মাননিৰ কথা চিন্তা কৰি ইয়াত পঢ়ুৱাব অহা নাই তেখেতসকলে সময় পাইছে আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলে আহি ইয়াত পঢ়ুৱাইছে ভাল লাগিছে আমি ধন্য হৈছোঁ ভাল লাগিছে ভালে হৈছে তো আমি ধন্যবাদ দিব লাগিব আমাৰ দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰক আৰু লগতে আজি এই ছামাৰ কেম্প ইয়াত এই দণ্ডচৰীয়া স্কুলত হাইস্কুলত যিটো চলাইছে ইয়াৰ যিটো সহযোগিতা কৰিছে ইয়াৰ মানে প্ৰিন্সিপাল বা ইয়াৰ সকলো টিচাৰসকল আৰু আমাৰ যিটো ইনচাৰ্জ সকলোকে মানে ধন্যবাদ দিব লাগিব আৰু এইখিনি আৰু আমি আশাবাদী আমাৰ ষ্টুডেণ্টসকলে যিহেতু ইয়াতে মানে ভাগ লৈছে 12খন বিদ্যালয়ৰ পৰা ষ্টুডেণ্ট ভাগ লৈছে আৰু নিশ্চয় সিহঁতে অলপ হ'লেও জ্ঞান আয়ত্ত কৰিব পাৰিছে বুলি আশাবাদী আৰু